কপাল খা তোৰ ইতাক গেলি তোৰ কষ্ট তালে খাৰা হ নাই হা চাহ কেইটা দিবি হা 12টাত চাহ খাম নেকি মই ইতাক গেলি চাই না কষ্ট তালে খাৰি আছে হা আজি চাহ খাব নাপাওঁ আজি নহয় মা মোৰ অলপমান মানে গাটো বেয়া লাগি আছিল সেইকাৰণে মই উঠাত দেৰি হৈ গ'ল মই এতিয়া চাহ বনাই লৈ গৈছোঁ আপোনাৰ কাৰণে গাটো ধুই কিনে আপুনি অলপ টাইম ৰ'ব হা A few moments later. মা এয়া লওক চাহ মানে মোৰ অলপ মানে কাম কৰি আছিলোঁ না সেইকাৰণে আপোনাক অলপ দেৰি কৰি দিলোঁ এয়া চাহ লওক চাহ কাপ দিয়াতো ইমান দেৰি লাগে তোৰ হা ঘৰটোত কি কৰি থাকা তাতে খুমে খুমে হা কি কৰি থাকা ৰুমটোত খুমে 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 হা মোবাইল টিপি থাকা হা চাহ কাপ দিয়াতো ইমান দেৰি লাগে হা চাহ বনাইছে মিঠা চিঠা নাই চাহ বনাইছি তাই যা মোৰ চকু কাষৰ পৰা কি ৰখি আছা নহয় মা মানে মই এই ভাত দি আছিলোঁ এই অফিচ যাব ওলাইছে ন সেইকাৰণে মই ভাত দি আছিলোঁ সেইকাৰণে অকণমান দেৰি হৈ গ'ল আপোনাক চাহ দিয়াৰ কাৰণে আজি এবাৰে টাইমত দি দিম আপোনাক মই অঁ মা কি কৰি আছা নাই মই আছোঁ এনেই কাম হ'ল কাম কৰি কিনে মাহঁতক চাহ দিলোঁ ভাত বনাইছে আৰু এওঁ অফিচ গৈছে বাকী ভালে আছে চব মই যাম দিয়া এসপ্তাহমান পিছত মা আছে ভালে আছে মা অঁ মাও যাব দিয়া নাই মায়ে কি গালি দিব মায়ে মই মৰমে কৰে বহুত মৰম কৰে নাই একো গালি নিদিয়ে একদম বেয়াকৈ একো কৰা নাই বহুত মৰম কৰিছে হয় তোমালোক ভালে আছা ভাত বনোৱাই নাই ৰ'বা এনেই ভাত চাত বনাওঁ আৰু নহ'লে মাৰ ভোক লাগি আছে ন আৰু এওঁতো জানাই আজি গধূলি আহি পায় এওঁৰ দেৰিয়ে হয় মা আৰু ময়ে দুজনৰে ভাত বনাওঁ এওঁ হোটেলতে খায় গধূলিত ইয়াতে ৰাখিছোঁ হা মই ভাত বনাওঁ ৰাতিপুৱাৰ পাৰে মোবাইলটোত ব্যস্ত হৈ আছে 1 ঘণ্টা হ'ল আৰু ভাতকেইটা দিয়া নাই 2টা বাজিল এতিয়া আহি কিনে ভাত খাব পাম না নাই বা আজি কাৰ লগত বা ইমান কথা পাতি থাকে ফোনটোত হা ৰাতিপুৱা উঠাৰ পাৰে খালি ফোন ভাত চাতটো খাব নাপামেই আকৌ আজি এনে আনছোঁ বডিটো এনে আনছোঁ কামত হ'লে একো নাই অসত মৰি আছোঁ খাব পাওঁ না নাপাওঁ আজি এনে বডি কৰি আনিছিলোঁ চালা ভাত চাত খাব নাপাওঁ চাহ টাইমত নাই ভাত টাইমত নাই খালি ফোনটোকে ব্যস্ত হৈ থাকোঁ কিবা আছে তাইৰ ফোনটোত ইমান হা আহিল বাবাটোত তাতে মৰবা কাৰণে মই কি ধুনীয়া আপি চাই দিছিলোঁ তাক গেলি কিমান আপি চাই দিছিলোঁ এই মৰম নহয় সি তাতে ভাল পাবা গৈছিল সি আপি জাতি ভেদ নাই মৰম নহয় মই ইমান ধুনীয়া আপি এটা চাই থৈ দিছিলোঁ তাক গেলি সনা মোৱা আপি গছমূৰা আপি মচি তাইক আনি কিনে এতিয়া খাই আছোঁ না গধূলিৰ ভাত খাই আছোঁ মোবাইলটো ব্যস্ত হৈ থাকব দিনটো দিনে কাম বনটো নাহে আকৌ ভাত হ'ব না নাই মহাৰাণী ফোনটোত কিমান ব্যস্ত হৈ থাকা তই হা ভাত খাবা দি দে যদি মই মাৰ লগত কথা পাতি আছিলোঁ মায়ে ফোন কৰিলে সেইকাৰণে আৰু ক'তনো 1 ঘণ্টা কথা পাতিলোঁ ন মায়ে এতিয়াই ফোন কৰিছিলে মই বাছ 5 মিনিট কথা পাতি কিনে থৈ দিছোঁ মইতো ইমান কথা পাতি থকা নাই ন মা আৰু মইতো পাকঘৰত ভাতেই ৰান্ধি আছোঁ ন আপুনি মিছাতে মোক ইমান গালি পাৰে মই কি এতিয়া মাৰ লগতো কথা পাতিব নোৱাৰিম নেকি আপোনাৰ কাৰণে ৰ'ব মই আপোনাক ভাত বাঢ়ি দি আছোঁ কাৰণ মায়েৰৰ লগত কথা ক'বৰ কাৰণে তোক মই বিয়া কৰি আনিছিলোঁ নেকি হা গছমুৰি হা তই মায়েৰৰ লগত কথা পাতিবৰ কাৰণে কথা পাতি থাকলি কি মই ভাত পেটত যাব নেকি মই এই বুঢ়া হৈছোঁ মই এতিয়া নাখাওঁ মই তাক কেনেকৈ আছোঁ মইহে জানো হা যদি তই ইমানে মনত পৰি আছে মায়েৰৰ তাকে গুচি যাকে যা তই বেটাটোকতো খালিহে তই মোৰ তাতে তাতে বিয়া হৈ আহি তই বেটাটোক খালিহে হা এতিয়া তই মোকো খাব ধৰিছা মোৰ ঘৰখনক খাব ধৰিছা শনি চালা হা তই ইমানে যদি মায়েৰেক গেলি মনত পৰে তই গুচি যাগে মোৰ বেটাটোৰ জীৱন তই ধ্বংস কৰি দিলি তাক গেলি মই আৰু এটা বিয়া কৰে নিম তই যাগে আৰু পাৰাই
গম পাইছা তই ইয়াতে আহি কিনে মোৰ জীৱনটো ধ্বংস কৰি দিলি তই যা আৰু পাৰাই তই যা তোৰ মুখ চাবা মোৰ ইচ্ছা নাই 1 ঘণ্টা কথা পাতি থাকব মায়াকে না লালাকে কোনোবা তাইৰ যা আৰু পাৰাই মোৰ কাষৰ পাৰাই চকুৰ হাতৰ পাৰাই মা আজি আপুনি মোক মাৰ লগত কথা পতা কাৰণে ইমান টানকৈ ক'লে আৰু কি ক'লে মই গুচি যাব লাগে আপোনালোকৰ ঘৰৰ পৰা মোৰ আপোনাৰ ল'ৰা জীৱন ধ্বংস হোৱা নাই মোৰ জীৱন ধ্বংস হৈছে মোৰ জীৱন আপোনালোকক মই কি কৰা নাই আপোনালোকে টাইমত চাহ খুজে মই টাইমত চাহ দিওঁ আপোনালোকৰ দৰে জেদ ময়ো ধৰিব পাৰোঁ মই ঘৰত মোৰ মহাৰাণীৰ দৰে আছিলোঁ গম পাইছে আপোনালোকে মোক অৰ্ডাৰ দি থাকে মই আপোনাৰ ল'ৰাৰ জীৱন ধ্বংস কৰা নাই আপোনালোকেহে মোৰ জীৱন ধ্বংস কৰিছে ঠিক আছে যদি আপুনি মোতকৈ ভাল ছোৱালী আনিব খোজে তেন্তে আনক আৰু আপোনাৰ ল'ৰাক মই এতিয়া ফোন কৰি কৈ দিম আৰু মই ইয়াৰ পৰা ওলাই যাম আপোনালোকৰ ঘৰৰ পৰা নাথাকোঁ আপোনালোকৰ ঘৰত ইয়াতে শুন বেছি তৰ্ক কৰি নাথাকবি ওলাই যা মোৰ ঘৰৰ পৰাই তেতিয়াহ'লে যা তই মোৰ ঘৰৰ পৰাই নেক্সট টাইম তই মোৰ ঘৰত নাহিবি কোনোদিনেই যা ওলাই যা হ'ব মা মই এতিয়া ওলাই যাই আছোঁ ইমান অপমান মই সহ্য কৰিব নোৱাৰোঁ মই এতিয়া ওলাই যাই আছোঁ আপোনালোকক মই বিশ্বাস কেতিয়াও নিদিওঁ কেৱল মই ইয়াক কৈ কিনে ওলাই যাম আৰু কেতিয়াও উভতি নাহোঁ মই ইয়াতে হেল্ল' মা মই ঘৰত গৈ আছোঁ নাই মই ঘৰত গৈ আপুনি তোমাক চব কথা কৈ আছোঁ মই এতিয়া যাই আছোঁ মা হেল্ল' ফ্ৰেণ্ডছ কি খবৰ আপোনালোকৰ নিশ্চয় মোৰ ভিডিঅ'টো চাই ভালে পালে আপোনালোকে যদি ভাল পাইছে তে লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ ভিডিঅ' বনাব মন নাছিল মানে তথাপিও আজি বনালোঁ আৰু বেমাৰ হৈ আছে একদম তথাপিও বনাইছোঁ আৰু আমাৰ শাহু বোৱাৰী পাৰ্ট 1 দিছোঁ মই আৰু পাৰ্ট 2 আহি আছে মানে সোনকালে আহি আছে ছাবস্ক্ৰাইব কৰি থ'ব চেনেলটো আৰু মই সোনকালে দি আছোঁ পাৰ্ট 2 গতিকে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব বাই